সাবস্ক্রাইব আজি কথা পাতিম মানে সাবস্ক্রাইব কোনো ব্লগিং নহয় আৰু এইটো ভিডিঅ' অকল আমাৰ সৰু সৰু মোৰ দৰে যিমান ইউটিউবাৰ আছে সৰু সৰু সিহঁতৰ কাৰণে সো সাবস্ক্রাইব মানে কি এতিয়া আমি সাবস্ক্রাইব যে জবৰদস্তি কৰাও এইটো আৰু কি বকি আছে ভাবিছে এনেকুৱা নহয় কাৰণ এইটোৱে সঁচা যদি সঁচা তো আপোনালোকে কমেণ্ট কৰি জনাব কাৰোবাৰ লগত যদি মোৰ দৰে হৈছে তো আমি কি কৰোঁ জবৰদস্তি সাবস্ক্রাইব কৰাও এতিয়া জবৰদস্তি কেনেকুৱা সাবস্ক্রাইব কৰাও আমি কাকোবা হোৱাটছএপত বা ফেচবুকত এনেকুৱা লিংকটো দি দিওঁ মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিবি সো আমি এইটো কথা কওঁ আৰু সিহঁতে কিছুমানে কৰিও দিয়ে আৰু কৰি দিলে কি হ'ব আমাৰ বহুত মানুহে আছে ভিডিঅ' নাচায় আপোনালোকৰ চাব ছাবস্ক্ৰাইবাৰ হ'ল 500-600 কিন্তু ভিডিঅ' ভিউজ আহে কিমান 50টা 60টা সো আজি সেইটো কথাই পাতিম আৰু বহুত ঘৰত কথা পাতিলোঁ সো আজি আমি বাহিৰত কথা পাতিম আজি তাৰমানে ৰাস্তাত ক'ৰবাত কথা পাতিম আৰু ভাল লাগিব কাৰণ গৰমো বেছি সো বলক তেতিয়াহ'লে ভিডিঅ'টা আৰম্ভ কৰোঁ কথা পাতিম জবৰদস্তি কাম টু মাই ইউটিউব চেনেল সো আজি কথা পাতিম মানে যদি হয় হ'লেও কমেণ্ট কৰিব নহ'লেও কমেণ্ট কৰিব কাৰণ কথাটো কি হ'ল আমাৰ ছাবস্ক্ৰাইব লৈ আৰু এইটো ভিডিঅ'টো আৰম্ভ কৰিলোঁ আমাৰ অকল যিসকলে নতুন নতুন ইউটিউবাৰ আছে যে মোৰ দৰে এনেকুৱা মানে সেইসকলৰ কাৰণে কাৰণ আজি কোনো ব্লগিং নহয় অকল কথা পাতিম অলপ চ' আমি জবৰদস্তি যে ছাবস্ক্ৰাইব কৰাওঁ তো ছাবস্ক্ৰাইব কৰাই জবৰদস্তি একো লাভ নাই কাৰণ কিয় লাভ নাই কাৰণ মই বহুত চালোঁ এনেকুৱা যে জবৰদস্তি ছাবস্ক্ৰাইব যেতিয়া কৰাওঁ আমি সাবস্ক্রাইব করে দিলে তাৰপিছত আৰু অলপ দেৰিকৈ আনসাবস্ক্রাইব কৰি দিয়ে হয় না নহয় যদি হয়তো কমেণ্ট কৰি জনাই দিব তো মানে কি এতিয়া চাওক আপুনি কাকোবা সাবস্ক্রাইব যেতিয়া কৰাব সাবস্ক্রাইব কৰাৰ পিছত যে কি হ'ব যে সি আপোনাৰ ভিডিঅ'টো নাচায় তো ভিডিঅ' নাচালে তেতিয়াহ'লে আমাৰ সাবস্ক্রাইবটো ইনক্ৰিজ হ'ব সাবস্ক্ৰাইবাৰটো কিন্তু হ'লে কি হ'ব তো আপোনাৰ ভিডিঅ'ই নাচায় আপোনাৰ আছে এতিয়া সাবস্ক্ৰাইবাৰ আছে 1000 তো আপোনাৰ ভিউজ আহি আছে 60-70 চ' এনেকুৱা আমাৰ সাবস্ক্ৰাইবাৰ নালাগে ন তো ইয়াতকৈ ভাল আমি এক্টিভ যিবিলাকে নেকি আপোনাৰ ভিডিঅ' চাই ভাল পায় যিবিলাকে আপোনাৰ ভিডিঅ' চাই এনেকুৱা ছাবস্ক্ৰাইবাৰ বিচাৰিব লাগিল চ' আমি এনেকুৱা ছাপোৰ্ট যদি লাগে যিসকল মানে আমাৰ ইউটিউবাৰ আছে নতুন চ' আমিয়ে আমাৰ মাজতে এনেকুৱা কৰিব লাগিব আৰু আমাৰ মাজতে এনেকুৱা গাদ্দাৰ আছে বহুত কেনেকুৱা যে ছাবস্ক্ৰাইব কৰি দিল মই তোমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছোঁ তুমিও মোৰটো কৰি দিবা বাছ ধুনীয়াকৈ কৰি দিল কৰাৰ পিছত ছাবস্ক্ৰাইবো কৰি দিল তুমিও কৰি দিলা কৰাৰ পিছত কি হ'ব তাৰপিছত অলপ দেৰিকৈ চাব ছাবস্ক্ৰাইবাৰ কমি গৈছে তো কমি গ'ল মানে কি সিয়ে কি ভাবিল যে মই ছাবস্ক্ৰাইব কৰিলোঁ মই আনছাবস্ক্ৰাইব কৰি দিওঁ সিটো গম নাপায় আৰু ইউটিউবত গমো নাপায় আনছাবস্ক্ৰাইব কৰিলোঁ চ' আমাৰ এনেকুৱা হৈ আছে যে কাকোবা ঠেলিকৈ তলত থৈকৈ আকৌ কোনোবাই ওপৰত মানে উঠায় তো এনেকুৱা কৰিতো নহ'ব চ' আজি হ'ল সেইটোৱে কথা কাৰণ আমি জবৰদস্তি কৰাই একো লাভ নাই কাৰণ এনেকুৱাও আছে ফেচবুকত লিংকটো পঠাই দিল বা হোৱাটছআপত লিংকটো দি দিল দিয়াৰ পিছত এবাৰ ছাবস্ক্ৰাইব কৰি থৈ দিব ছাবস্ক্ৰাইব কৰাৰ পিছতো কি হ'ব আপোনাৰ ভিডিঅ'টো নাচায় তো কি লাভ আছে একো লাভেই নাই তো এনেকুৱা হয় এতিয়া চাওক বেলেগ ডাঙৰ ইউটিউবাৰৰ কথাই কৈছোঁ যিসকল ডাঙৰ ইউটিউবাৰ আছে সিহঁতে কি কৰে সিহঁতৰ ছাবস্ক্ৰাইবাৰ বহুত থাকে কিন্তু সিহঁতৰ ভিউজ কম আহিলে কি হ'ল এতিয়া আমাৰ ভাই হিচাপৰ ছাবস্ক্ৰাইবাৰ যেনিবা ধৰা হ'ল 500ৰ ভিতৰত 60টা 70টা মানে আমাৰ কিমান মানুহ চোৱা নাই 450 মানুহে চোৱা নাই তো কি লাভ আছে এনেকুৱা ছাবস্ক্ৰাইবাৰ বিচাৰি একোৱে লাভ নাই চ' আমি কি কৰিব লাগিব এতিয়া আমাৰ এক্টিভ ছাবস্ক্ৰাইবাৰ যিমান আছে এইবিলাক বিচাৰিব লাগিব তো সেইটোৱে কাৰণ জবৰদস্তি একো বস্তুৱে নহয় গমেই পালে তো এতিয়া যদি মানে হয় মই কোৱা কথাটো তো কমেণ্ট কৰি জনাব আৰু যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰি দিব আৰু নতুন কোনোবাই যদি চাই আছে তো ইউটিউবত তো ছাবস্ক্ৰাইব কৰি দিব তো থেংক ইউ বাই বাই